তো বন্ধুসকল আজি মোৰ প্ৰিয় থালিখন লৈ বহিছোঁ আৰু দেই খাবলৈ। আজি একদম মানে পূৰা নিৰামিষ হয়, ঠিক আছে। আপোনাক কৈ দিছোঁ, এইফালে দালি আছে, দালি বিলাহী দিয়া, আৰু ইয়াত আপোনাৰ মিক্স চব্জি আছে, বন্ধাকবি, আলু, মটৰ কিবাকিবি, আৰু এয়া হৈছে বেঙেনা ফ্ৰাই, আৰু লগতে কেৰেলাটো মানে পকি গৈছিলে, এয়া কেৰেলা, আৰু এইফালে পিঁয়াজ, আৰু এইফালে বিলাহী। তেওঁ আৰু বিশেষ একো নাই, এইফালে পাপৰ আছে, ঠিক আছে। পাপৰটো মোৰ প্ৰিয়ই। তেওঁ আৰু বেছি দেৰি নকৰোঁ, ভোকো লাগিছে। অ'কে, তে খোৱা ষ্টাৰ্ট কৰোঁ। তে আপোনালোকে আৰু চাই এনজয় কৰক, ঠিক আছে। গৰম গৰম প্ৰথম দালিৰ পৰা ষ্টাৰ্ট কৰোঁ দেই। দাইল অবিহনে একোৱেই নাই, দালিয়ে মেইন আৰু নে কি আৰু। বহুত গৰম দেই, বাহ। ধুনীয়া আছে দালিখন। মিক্স চব্জি, বাহ। ভোজত যে বনাই যে মিক্স চব্জিখন, কেনেকুৱা লাগিছে। বেঙেনা ফ্ৰাই, একচুৱেলি ঠাণ্ডা দিনত মিক্স চব্জি খাই ভাল লাগে। এতিয়া মটৰ ছিজন ন, কেঁচা মটৰ, বন্ধাকবি চব মিক্স কৰি এনেও ভাল লাগে, হয় নহয় কওকচোন বাৰু। আপোনালোকৰ ভাল লাগেনে জনাবচোন। আপোনালোকে ভিডিঅ'টি চাই কিন্তু লাইক নকৰে, কমেণ্ট নকৰে। লাইক আৰু কমেণ্ট এটা কৰি দিব, তেতিয়াহে ভাল লাগিব, নে কি কয়। আৰু নেক্সট ভিডিঅ'ত কি লাগে সেইটো ক'বচোন, মানে কিহৰ লগত খাব লাগে সেইটো অলপ কৈ দিব দেই, তেতিয়া আৰু ভাল লাগিব, নে কি কয়। আজি অলপ খাওঁতে কথা বেছি কৈছোঁ দেই গাইজ। মোক ৱাইফে কি কৈছে জানে, কৈছে দালিত বিলাহী, ভাজিত বিলাহী, ইয়াত বিলাহী।
অলপ দাম কমিছে বিলাহী খাব লাগে যেতিয়া দাম বহুত আছিলে হাই ফাই তেতিয়াও খাইছোঁ দেই নোখোৱা নহয় তেতিয়া কমকৈ খাইছিলোঁ এতিয়া খাই দিব লাগে নে কি আপোনালোকৰ এইফালে কেনেকৈ বিলাহী দাম ক'বচোন এইফালে কিন্তু বহুত সস্তা এতিয়া আপোনাৰ 15 টকা 10 টকা 20 টকা তেনেকুৱা আৰু সব মিক্স কৰি ভাল লাগে লাষ্টত দালি চব্জি মজা লাগিল দেই নিৰামিষ খানা ফিনিছ তেলে পাম নেক্সট ভিডিঅ'ত